No see no rest. No rest. No rest. No comfortable. No rest. অসমত খিলঞ্জীয়াৰ মানে অস্তিত্ব সংকটত পৰিছে। সেই সময়ত বিজেপি চৰকাৰে বাংলাদেশীক ৰঙা দলিচা পাৰি কিনে সিহঁতক আহিবৰ কাৰণে গ্ৰীণ ছিগনেল দি আছে। তো এই সময়ত আমিতো প্ৰতিবাদ কৰি আছোঁ আৰু যিজনে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ বাৰে বাৰে প্ৰতাৰণা কৰি আছে। এতিয়া এই প্ৰতাৰণাৰ খবৰ বশীভূতিত আক্ৰাছু কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা আজি বন্ধ কাৰ্যসূচীত আমি ইয়াতে প্ৰতিবাদ কাৰ্যসূচী পালন কৰিবলৈ আহিছিলোঁ। কিন্তু আপোনালোকে দেখা পাই আছে যে যিধৰণে প্ৰশাসনে বা চৰকাৰে আমাক এই ধৰণৰ বাধা প্ৰদান কৰি আছে, তৎসত্ত্বেও আমি একমাত্ৰ বিজেপি চৰকাৰ এটা কথা সকীয়াই দিছোঁ যে তেওঁলোকে যিধৰণে খিলঞ্জীয়াৰ অস্তিত্বৰ লগত খেলা কৰি আছে, এই অস্তিত্বৰ খেলা তেওঁলোকে পৰিণাম ভুগিব লাগিবই। আৰু এই পৰিণাম সময় থাকোঁতে তেওঁলোকে এতিয়াই যিধৰণে কৰিছে, আজি যিধৰণে আমাক প্ৰতাৰণা কৰিলে, আজি যিধৰণে অত্যাচাৰ আমাৰ ওপৰত কৰিলে, ইয়াৰ পৰিণাম তেওঁলোকে ভুগিবই। আৰু আগন্তুক লোকসভা আৰু বিধানসভা যিটো ইলেকশ্যন আহিব, তেওঁলোকে ইয়াত পৰিণামটো ভুগিব লাগিব একমাত্ৰ। আৰু যিধৰণে তেওঁলোকে এই নাগৰিকত্ব সংশোধন বিধেয়কত যদি বাতিল নকৰে, তেতিয়াহ'লে অসম ৰক্তাক্ত পৰিস্থিতি আৰু অগ্নিগৰ্ভ হ'ব। এইটো একদম চিৰসত্য কথা।